হৈছিলে আৰু আমাৰ মাজত আজি আমন্ত্ৰণ কৰি অনা বিপিএল দলৰ কেন্দ্ৰীয় পৰ্যবেক্ষক মনমোহন বড়ো ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই অনুৰোধ জনাইছো আৰু আদৰণি জনাইছে আমাৰ সম্পাদক অৰুণ বড়োৱে আৰু ইয়াৰ লগে লগে আমি বিগত সময়ছোৱাত আমাৰ কিছুমান বিভিন্ন কাৰণত আমাৰ কিছুমান দুৰ্বলতা দুৰ্বল স্থিতি আৰু নেতৃত্বৰ কিছুমান হেৰিৰ কাৰণে পৰিচালনাৰ কাৰণে হয়তো বহুতে আমাক বিশ্বাসত ল'ব টান পাইছিলে আৰু সেইটো সমভাৱে আপচুৰ নেতৃত্বত এটা ছেপাৰেটেড বড়োলেণ্ড আন্দোলন হৈছিলে তাৰোপৰি অস্ত্ৰধাৰী সংগঠন NDAPৰ এটা মানে আন্দোলনো চলি আছিলে তো সেইটো সময়ত মানুহে আমাৰ বড়ো জাতীয় যিবিলাক মানে দল আছে বিশেষকৈ PCDR বুলি যিটো দল আছিলে তেখেতসকলক মানে সহজে ল'ব পৰা নাছিলে যেতিয়া BTR চুক্তিখন হৈ গ'ল তাতে এটা স্পষ্ট কথা লিখা আছে যে বড়োসকলৰ যিমানবিলাক সমস্যা আছে তাক সামগ্ৰিকভাৱে সমাধান কৰিবৰ কাৰণে যিটো এটা কম্প্ৰিহেনচিভ এণ্ড ফাইনেল আহিছে কিছু কথা কম বুলি ক'লে এতিয়া ধৰক সমগ্ৰ BTR অঞ্চলত এতিয়া এটা নতুন পৰিৱৰ্তন এটা চলিছে কৰ্মকৰ নেতৃত্বত আদৰি ল'বৰ কাৰণে মানুহ স্বতঃস্ফূৰ্তভাৱে এটা পৰিৱৰ্তন বিচাৰি ওলাই আহিছে ৰাইজ তো সেইকাৰণে মই বিশেষকৈ ব্যক্তিগতভাৱে বিভিন্ন জিলাৰ বিভিন্ন সমষ্টিত ঘূৰি ঘূৰি আমি দেখিবলৈ পালোঁ যে ইয়াত ৰাইজে এটা শান্তি বিচাৰিছে ৰাইজে এটা পৰিৱেশ বিচাৰিছে যি পৰিৱেশত তেওঁলোকে শান্তিৰে বসবাস কৰিব পাৰে তেনেকুৱা এটা পৰিৱেশ বিচাৰিছে কাৰণ বিগত 17 বা 15টা বছৰত BPFৰ নেতৃত্বত থকা যি চৰকাৰ আছিল BPF চৰকাৰ আছিল এই BPF চৰকাৰখনে ৰাইজৰ আশা আকাংক্ষা কোনো ধৰণৰ ব্যৱস্থাবিলাক তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে তো তেওঁলোকে ৰাইজে এটা পৰিৱৰ্তন বিচাৰি পেলাই ওলাই আহিছে আৰু বিকল্প হিচাপে BPL দলক তেওঁলোকে আদৰি লৈছে বিগত 17 বছৰত হাগ্ৰামাৰ নেতৃত্বত যি BPF চৰকাৰ আছিলে অনাবড়ো ৰাইজক ভূমিৰ অধিকাৰ কি দিলে এইটো এটা কুৱেশ্যন শাসনত থকাৰ পিছতো তেওঁলোকে কণ্টিনিউৱাছলি 3টা টাৰ্মছ 15টা বছৰ শাসন ব্যৱস্থাত থকাৰ পিছতো অনা ট্ৰাইবেলসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰিলে আজি হাগ্ৰামাক বিশ্বাস কৰিবনে আমাক বিশ্বাস আমিতো শাসনত অহাই নাই আৰু প্ৰমোদ বড়োৰ নেতৃত্বত UPPL দলে স্পষ্ট এটা কথা কোৱা হৈছে যে আমি শাসনত অহাৰ পিছতেই 6 মাহৰ ভিতৰত এটা স্পষ্ট ভূমি নীতি তৈয়াৰ কৰি পেলাই মানে ৰাইজক ভূমি পট্টা প্ৰদান কৰা ভূমি মাটি ৰেজিষ্ট্ৰেশ্যন কৰা ভূমি প্ৰদান কৰাৰ আদি নিশ্চিতকৰণ কৰাৰ এটা ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ তো ইয়াৰ জৰিয়তে স্পষ্ট কোৱা হৈছে যে আজি BPFে বা অন্যান্য ৰাজনৈতিক দলবিলাকে এটা ভুৱা প্ৰচাৰ চলাইছে যে BTR চুক্তিৰ আধাৰত থকা 7.2 তাতে মানে এটা কথা মানে তেওঁলোকে কৈ আছে যে তাৰ জৰিয়তে ইয়াত থকা অনা ট্ৰাইবেল হল উচ্ছেদ হ'ব লাগিব 60% মানুহ ইয়াৰ পৰা মানে অনা ট্ৰাইবেল সকল উচ্ছেদ হ'ব লাগিব ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মানে বেদখল হৈ থকা ব্যক্তিসকল উচ্ছেদ হ'ব লাগিব আদি বিভিন্ন ধৰণৰ প্ৰপগণ্ডা আমি উলিয়াও দেখিবলৈ পাইছোঁ তো ইয়াৰ আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে সেই 7.2 ক্লছত এটা স্পষ্ট লিখা হৈছে যে অসমৰ বিভিন্ন অঞ্চলত থকা খাছ লেণ্ড গেজিয়াৰ লেণ্ড আৰু জলাশয়বিলাক যিবিলাক মানে পিটুনি আছে জলাশয় আছে এইবিলাকত অবৈধভাৱে বেদখল কৰি থকা সন্দেহযুক্ত বিদেশী নাগৰিকসকলক তেওঁলোকক উচ্ছেদ কৰি পেলাই তাক সংৰক্ষণ কৰিবৰ কাৰণে অসম চৰকাৰক এটা পৰামৰ্শহে প্ৰদান কৰা হৈছে এইটো BTC চৰকাৰে সেইটো আমাৰ হাতত নাই অসম চৰকাৰকহে দায়িত্ব দিয়া হৈছে বা অসম চৰকাৰক এটা পৰামৰ্শৰ জৰিয়তে সেই মানে মাটিবিলাক সংৰক্ষণ কৰিবৰ কাৰণে তেখেতসকলক কোৱা হৈছে তো এইটোকে এটা প্ৰপগণ্ডা ওলাইছে যে মানুহৰ ভূমি অধিকাৰটো কাঢ়ি নিব বিচৰা হৈছে অনাবড়োসকলৰ ভূমি অধিকাৰ কাঢ়ি নিব বিচৰা হৈছে আদি বিভিন্ন ধৰণৰ প্ৰপগণ্ডা তেওঁলোকে উলাই পেলাই মানে মানুহক বিপথে পৰিচালিত কৰিব বিচাৰিছে BTR চুক্তিত কি লেখা আছে ৰাইজক স্পষ্ট জনোৱাটো দৰকাৰ তাতে স্পষ্টভাৱে লিখা আছে যে অসমত থকা বিভিন্ন খাছ লেণ্ড জলাশয় আৰু গ্ৰেজিং লেণ্ডবিলাক সংৰক্ষণ কৰিবৰ কাৰণে এটা পৰামৰ্শ আগবঢ়োৱা হৈছে আৰু অলপ দিনতে আমি দেখিবলৈ পাইছোঁ পৃথ্বীৰাজ মেছ ডাঙৰীয়াদেৱে মানে এটা কথা কৈছে যে
ইয়াত থকা অনা ট্ৰাইবেল 60% অনা ট্ৰাইবেল গুচি যাব লাগিব এই পিৰিয়ড চৰকাৰ আহিলে গোবিন্দ বসুমতাৰীয়ে মানে প্ৰধানমন্ত্ৰী অফিচত আপিল কৰিছিলে কিবা কৰিছিলে বিভিন্ন ধৰণৰ কথা কৈছিলে তো আমি আজি স্পষ্ট কৰি দিব বিচাৰিছো যে 2014 চনৰ কথাটো আজি কোন অপ্ৰাসংগিক কোনো প্ৰাসংগিকতা নাই কাৰণ 2014 চনত আমি বড়োলেণ্ড সেপাৰেটেড আন্দোলন কৰিছিলো আজি সেপাৰেটেড বড়োলেণ্ড আন্দোলনৰ কোনো প্ৰাসংগিকতা নাই আমি প্ৰধানমন্ত্ৰী নহয় ৰাষ্ট্ৰপতিলৈকে আমি চিঠি লিখিছো ৰাষ্ট্ৰপতিলৈকে লাখে লাখে মানে ব্লাড সাইন দিছো আমি যে সেপাৰেটেড বড়োলেণ্ড আমাক লাগিবই বুলি কলে কিন্তু সেই বস্তুটো আজি মানে বিটিআৰ চুক্তিখন হৈ যোৱাৰ পিছত কোনো প্ৰাসংগিকতা নাই সেপাৰেটেড বড়োলেণ্ডৰ প্ৰাসংগিকতা নোহোৱা হ'ল আৰু ঠিক তদ্ৰুপ মানে গোবিন্দ বসুমতাৰীয়ে যেহেতু এটা মানে অস্ত্ৰধাৰী সংগঠনৰ নেতৃত্ব দিয়া ব্যক্তি আছিল আৰু তেওঁলোকে চাৰ্টাৰ অফ ডিমান্ড হিচাপে কিছুমান ডিমান্ড প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিলৈকে প্ৰদান কৰা হৈছিল আৰু তাৰ ভিত্তিত হয়তো সাৰ্ভে কৰিবৰ কাৰণে কিমান দূৰ সত্য তাক এটা মানে সলিউশন আনিবৰ কাৰণে সাৰ্ভে কৰিবৰ কাৰণে এটা প্ৰধানমন্ত্ৰী অফিচৰ পৰা আমাৰ অসম গভৰ্ণমেণ্টলৈকে নোটিছ দিছিলে আৰু যি নোটিছৰ দ্বাৰা ডিসি বিলাকক এটা সাৰ্ভে কৰিব দিয়া হৈছিল যে ট্ৰাইবেল বেল এণ্ড ব্লকত থকা অবৈধ বেদখলকাৰীসকল কেনে ধৰণৰ লোক আছে তাতে আমি দেখিবলৈ পাইছো বিভিন্ন আমাৰ অসমৰ খিলঞ্জীয়া লোকসকল আমাৰ ট্ৰাইবেল বেল এণ্ড ব্লকত মানে দখল হৈ আছে তো সেই খিলঞ্জীয়া লোকসকল ক'ত যাব আজি মানে অসম্ভৱ ধৰণৰ কিছুমান কথা যে অপ্ৰিয় হলেও সঁচা কথা এটা আছে ট্ৰাইবেল বেল এণ্ড ব্লকত থকা মানুহবিলাক কোনো ধৰণৰ বিদেশী মানুহ নহয় অবৈধ মানুহ নহয় তেওঁলোকে আমাৰে অসমৰে খিলঞ্জীয়া লোক হয় আৰু তেখেতসকলক আমাৰ ইয়াৰ পৰা উচিত কৰি ফলে পঠাই দিয়াৰ কোনো যুক্তি থাকিব নোৱাৰে আৰু এটা ডাঙৰ কথা হৈছে কি যে ট্ৰাইবেল বেল এণ্ড ব্লকৰ যিবিলাক মানে মাটিৰ মানে দখলৰ কথা কৈ আছে উচিত কৰাৰ কথা কৈ আছে মুকলি কৰাৰ কথা কৈছে 6 শিডিউলত সেই কথাটো নাখাতে 6 শিডিউলত কোনো ট্ৰাইবেল এণ্ড বেল এণ্ড ব্লকৰ বুলি প্লাই এটা নিৰ্দিষ্ট মানে হেৰিত থাকিব নোৱাৰে তো এই কাৰণে ৰাইজক স্পষ্ট ক'ব বিচাৰিছো এয়া এটা সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ হয় আৰু এই ৰাজনৈতিক ডায়লগ হয় আৰু এই ৰাজনৈতিক ডায়লগৰ জৰিয়তে আমাৰ ভোটটো কেনেকৈ মানে ডাইভাৰ্ট কৰিব পাৰে বেলেগত কনভাৰ্ট কৰিব পাৰে এটো তেনেকুৱা এটা ষড়যন্ত্ৰ চলি আছে to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.